মাৰ্ডাৰাৰ হয় মই কৈছো মোৰ ওপৰত কেছ দিয়ক তেওঁ মাৰ্ডাৰাৰ হয় কিয় জানেন তেওঁ যদি মাৰ্ডাৰাৰ নহলে হয় ফেচবুক একাউণ্টটো ডিএক্টিভেট নকৰিলে হয় তেওঁ ৰাইজক সন্মুখত আহাৰ কাৰণে সাহস নাই কি কাৰণত সাহস নাই কাৰণটো কি চুৰে তেওঁ চুৰ হয় চুৰ কাৰণে তেওঁ আহিব তেওঁ যাতে ন্যায় পায় সেইকাৰণে প্ৰতিদিনে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে লিখিব এবাৰ আৰু সকলোৱে ন্যায় প্ৰাৰ্থনা কৰিব সদায় যি হৈছিল আমি জানিব লাগে সেইটোৱে কথা আজিলৈকে জনা নাই কি হ'ল 22টা দিন পাৰ হ'ল আজিলৈকে আমি নাজানো কি ঘটনা ঘটি গ'ল কিন্তু আপোনালোকে সকলোৱে লিখিব আপোনালোকৰ ছ'চিয়েল মিডিয়া আছে এখন যুদ্ধৰ আমাৰ সকলোৰে এখন হাতত প্লেটফৰ্ম আছে সকলোৱে প্ৰাৰ্থনা কৰাৰ লগতে আপোনালোকে জাষ্টিছ বিচাৰিব লাগিব ন্যায় কাৰণে নমস্কাৰ বন্ধু বান্ধৱীসকল আকৌ এবাৰ গৰিমা বৌ চিঞৰি চিঞৰি কান্দি কান্দি জুবিনদাৰ কাৰণে ন্যায় বিচাৰিলে হয় দেখি আছা ফেচবুকলৈ এনেকুৱা এটা পলিটিক্সৰ বা ৰাজনীতিকৰ অসম চৰকাৰে কিয় চলি আছে সিম্পলি আমাৰ গৰিমা বৌয়ে নিজৰ হাজবেণ্ডৰ বা জুবিনদাৰ ন্যায় পাবনে আমি এনেকুৱা ভাবি আছো যে জুবিনদাৰ আমি ন্যায় কেতিয়া পাম সঁচাকৈ হত্যকাৰীক যদি আমি ন্যায় দিব নোৱাৰো জুবিনদাৰ আত্মা শান্তি পাব নেকি নাই নাপাব ঠিকে এনেদৰে এতিয়া গৰিমা বৌ নিজৰ হাজবেণ্ডৰ হত্যকাৰীক ন্যায় বিচাৰি বিচাৰি চিঞৰি আছে আৰু কান্দি আছে বেছিৰা অকলশৰীয়া হৈ আছে কিন্তু আমাৰ ৰাজ্য ৰজাসকলে এতিয়াও ন্যায় দিব নোৱাৰিলে কিয় দিব নোৱাৰিলে কিয়নো অসম চৰকাৰে এইটো কাম সোনকালে কৰিব লাগে ইলেকশ্যনৰ কথা বা ৰাজনীতিৰ কথা পিছলৈ হৈ যাব কিন্তু ন্যায়ৰ কথা পিছলৈ হৈ নাযাব ঠিক তেনেদৰে আমি সোনকালে যদি জুবিনদাৰ ন্যায় পাম তেতিয়াহ'লে জুবিনদাৰ আত্মাও শান্তি হ'ব আৰু গৰিমা বৌৰ হত্যকাৰীক যদি ন্যায় দিব পাৰে গৰিমা বৌ অলপ শান্তি হ'ব কিয়নো গৰিমা বৌৰ ঘৰত কোনো নাই জুবিনদা আছিলে ইয়াৰ ফাদাৰ আছিলে আৰু গৰিমা বৌ আছিলে কোনেও নাই ঘৰত তেতিয়াহ'লে অকলশৰীয়া হৈ গ'ল বেচেৰা বহুত দুখ লাগে এনেকুৱা এটা মানুহ যদি নিজৰ পৰা যদি আঁতৰি যায় কেনেকুৱা হ'ব বহুত দুখ লগা কথা সেইকাৰণে গৰিমা বৌক কোনেও দুখ নিদিব চকু পানী ওলাব নিদিব সোনকালে আমাক ন্যায় দিয়ক জুবিনদাৰ কাৰণে ন্যায় বিচাৰি আছোঁ ন্যায় দিয়ক ৰাজনীতিকৰ কথা বা দালি চেনিৰ কথা তেলৰ কথা পিছত হৈ যাব সেইবিলাক পিছত আহি যাব সোনকালে গৰিমা বৌৰ চকুৰ পানীটো কোনে মুজি দিব আৰু কোনে সেইটো চকু পানীটো চাই কোনে থাকি আছা যদি সোনকালে ন্যায় নাপাওঁ গৰিমা বৌ এনেকুৱা এটা প্ৰব্লেম হৈ যাব আৰু জুবিনদাও আত্মাটো শান্তি নহ'ব ঠিক তেনেদৰে গৰিমা বৌৱে জুবিনৰ কি কয় সোণাপুৰলৈ যায় চিঞৰি চিঞৰি কান্দি ন্যায় বিচাৰি আছে চাই ল'ব আপোনালোকে বহুত দুখ লাগিছোঁ চাই ল'ব আগত মোৰ চেনেলৰ প্ৰথমবাৰ স্বাগতম জনালোঁ সকলোৱে যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰি দিব জুবিনদাৰ কাৰণে এটা ভাল কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব ভিডিঅ'টো 100% শ্বেয়াৰ কৰি দিব কিয়নো গৰিমা বৌৰ ভিডিঅ' সকলোৱে দেখক আৰু সোনকালে আমি ন্যায় পাওঁ ঠিক আছে চাই ল'বা তেওঁ যাতে ন্যায় পায় সেইকাৰণে প্ৰতিদিনে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে লিখিব এবাৰ আৰু সকলোৱে ন্যায় প্ৰাৰ্থনা কৰিব সদায় যি হৈছিল আমি জানিব লাগে সেইটোৱে কথা আজিলৈকে জনা নাই কি হ'ল 22টা দিন পাৰ হ'ল আজিলৈকে আমি নাজানো কি ঘটনা ঘটি গ'ল কিন্তু আপোনালোকে সকলোৱে লিখিব আপোনালোকৰ ছ'চিয়েল মিডিয়া আছে এখন যুদ্ধৰ আমাৰ সকলোৰে এখন হাতত প্লেটফৰ্ম আছে সকলোৱে প্ৰাৰ্থনা কৰাৰ লগতে আপোনালোকে জাষ্টিছ বিচাৰিব লাগিব ন্যায় কাৰণে আমি খুব ধৈৰ্যৰে আমি অপেক্ষা কৰি আছোঁ কিন্তু সেই ন্যায় আমি পাব লাগিব সেইকাৰণে সেই যুঁজখনত আমি সদায় ব্ৰতী হৈ থাকিব লাগিব আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সদায় লিখিব আপোনালোকে সদায় লিখিব সদায় দাবী কৰিব সদায় অনুৰোধ কৰিব সদায় প্ৰাৰ্থনা কৰিব কিন্তু আমি কোনো মানে অশান্তি বিচৰা নাই শান্তিপূৰ্ণভাৱে যাতে ন্যায় ব্যৱস্থা আমাক সেইখিনি ন্যায় দিয়ে সেয়াই প্ৰাৰ্থনা কৰিছোঁ Jai Jubinder!
সদায় প্ৰাৰ্থনা কৰিব তেওঁ আত্মসন্তুষ্টিৰ কাৰণে কিন্তু লগতে সকলোলৈকে মোৰ আৰু এটা প্ৰাৰ্থনা আছে তেওঁ যাতে ন্যায় পায় সেইকাৰণে সকলোৱে সেইকাৰণে প্ৰতিদিনে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে লিখিব এবাৰ আৰু সকলোৱে ন্যায় প্ৰাৰ্থনা কৰিব সদায় যি হৈছিল আমি জানিব লাগে সেইটোৱে কথা আজিলৈকে জনা নাই কি হ'ল 22টা দিন পাৰ হ'ল আজিলৈকে আমি নাজানো কি ঘটনা ঘটি গ'ল কিন্তু আপোনালোকে সকলোৱে লিখিব আপোনালোকৰ ছ'চিয়েল মিডিয়া আছে এখন যুদ্ধৰ আমাৰ সকলোৰে এখন হাতত প্লেটফৰ্ম আছে সকলোৱে সেই প্ৰাৰ্থনা কৰাৰ লগতে আপোনালোকে জাষ্টিছ বিচাৰিব লাগিব ন্যায় কাৰণে আমি খুব ধৈৰ্যৰে আমি অপেক্ষা কৰি আছোঁ কিন্তু সেই ন্যায় আমি পাব লাগিব সেইকাৰণে সেই যুঁজখনত আমি সদায় ব্ৰতী হৈ থাকিব লাগিব আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সদায় লিখিব আপোনালোকে সদায় লিখিব সদায় দাবী কৰিব সদায় অনুৰোধ কৰিব সদায় প্ৰাৰ্থনা কৰিব কিন্তু আমি কোনো মানে অশান্তি বিচৰা নাই শান্তিপূৰ্ণভাৱে যাতে ন্যায় ব্যৱস্থা আমাক সেইখিনি ন্যায় দিয়ে সেয়াই প্ৰাৰ্থনা কৰিছোঁ আপোনালোকে স্ক্ৰীনত দুজন ব্যক্তিৰ পিকচাৰ চাই আছে এজন ব্যক্তি আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আনজন ব্যক্তি হ'ল কাঠমোল্লা এজন অভদ্ৰ এজন অসভ্য যিজনৰ কোনো ধৰণৰ ভাষা জ্ঞান নাই যিজনৰ মাজত কোনো ধৰণৰ ইছলামিক জ্ঞান নাই যিজনৰ অংগী ভংগীত প্ৰমাণ পোৱা যায় যে তেওঁ প্ৰকৃততেই এজন বন্ধ আৰু এইজন কাঠমোল্লাৰ বিৰুদ্ধে বৰ্তমান সময়ত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীজনে সংবাদমেল পাতিছে আপোনালোকে চাওক চিঞৰি আছে যে এইটো সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব এওঁতো কেতিয়াও জুবিনৰ গান শুনা নাই এইটো আপোনালোকে চালে এয়াই বৰ্তমান সময়ত অসমৰ ৰাজনীতি অসমবাসী ৰাইজে বাট চাই আছে যে জুবিন দাক কেতিয়া ন্যায় পাব অসমৰ মুখ্যমন্ত্ৰীজনে বৰ্তমান সময়ত সংবাদমেল পাতি পিনে অসমবাসী ৰাইজক জনোৱা উচিত যে অসমৰ আমাৰ হাৰ্টথ্ৰব জুবিন দাক কেতিয়া ন্যায় পাব যিসকল ব্যক্তিয়ে জুবিন দাক হত্যা কৰি পেলালে সেইসকল ব্যক্তিক কেতিয়া ফাঁচি দিয়া হ'ব যিসকল ব্যক্তিয়ে জুবিন দাক বিষ পান কৰোৱালে সেইসকল ব্যক্তিৰ ঘৰত বিল্ডিঙত কেতিয়া বুলডোজাৰ চলিব অসমবাসী ৰাইজে এয়া জানিব বিচাৰিছে কিন্তু দুৰ্ভাগ্যজনক বিষয় সন্মানীয় মুখ্যমন্ত্ৰীজনে সংবাদমেল পাতি পিনে অসমবাসী ৰাইজক শুনাই আছে যে এইজন কাঠমোল্লাই বৰ্তমান সময়ত অসমৰ পৰিৱেশ পৰিস্থিতি বিনষ্ট কৰাৰ চেষ্টা কৰি আছে সন্মানীয় মুখ্যমন্ত্ৰীজন নিজকে খুবেই পাৱাৰফুল ব্যক্তি বুলি কয় ক্ষমতাশীল ব্যক্তি বুলি কয় আজি কিয় এজন কাঠমোল্লাৰ বিৰুদ্ধে সন্মানীয় মুখ্যমন্ত্ৰীজনে সংবাদমেল পাতিবলগীয়া হ'ল সন্মানীয় মুখ্যমন্ত্ৰীজনে আসলতে কি বুজাব বিচাৰিছে আমাক যদি কোনোবা ৰাজনৈতিক নেতাই ভাবিছে যে তেখেতসকল সন্মানীয় মুখ্যমন্ত্ৰীতকৈ জুবিন দাতকৈ তেখেতসকল বেছি জনপ্ৰিয় তেতিয়াহ'লে কিন্তু তেওঁলোকৰ সম্পূৰ্ণ এয়া ভুল ধাৰণা অসমত যিমানবিলাক ৰাজনৈতিক নেতা আছে কেৱল সন্মানীয় মুখ্যমন্ত্ৰী নহয় অসমত যিমান কেইজন ৰাজনৈতিক নেতা আছে তেওঁলোক প্ৰতিজনে একত্ৰিত হৈ যদি এফালে থিয় হয় আৰু গৰিমা বাইদেউ এফালে থিয় হওক তাৰ পক্ষত কিমান মানুহ হয় নিশ্চয় অসমবাসী ৰাইজে চাই ল'ব গতিকে যিসকল ৰাজনৈতিক নেতাই ভাবি আছে যে জুবিন দাৰ ন্যায় আমি হয়তো দিয়াৰ প্ৰয়োজন নাই কাৰণ জুবিনতকৈ আমি বেছি জনপ্ৰিয় এইবিলাক গুণাৰ গান কিন্তু অসমবাসী ৰাইজে বৰ্তমান সময়ত শুনিব বিচৰা নাই বৰ্তমান সময়ত অসমবাসী ৰাইজে শুনিব বিচাৰিছে যে জুবিন দাক যিসকলে হত্যা কৰিলে তেওঁলোকক কেতিয়া ফাঁচি দিয়া হ'ব তেওঁলোকৰ ঘৰত কেতিয়া বুলডোজাৰ চলিব তেওঁলোকৰ বিল্ডিঙত কেতিয়া বুলডোজাৰ লগাই পিনে তেওঁলোকৰ সকলো কিছু ধ্বংস কৰি দিয়া হ'ব হেয়া কিন্তু অসমবাসী ৰাইজে জানিব বিচাৰিছে গৰিমা বৌ জুবিনদাৰ পোষ্টমৰ্টম ৰিপৰ্ট পাইছে আপুনি কৈ দিয়ক 26ত জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিম জুবিন অনুৰাগী আপোনাক জিকাব জুবিনদাৰ ন্যায় ল'ব পাৰিব বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা জুবিনৰ ন্যায় নিদিয়ে কাৰণ জুবিন দাই কৈছিল মোৰ চিধা কথা বিজেপিক ভোট নিদিব এখেতে ৰাতিপুৱাৰ পৰা তেওঁ চিঞৰি আছে যে এইটো সুযোগতে গৰিমা গাৰ্গক জালুকবাৰী সমষ্টিত ইলেকশ্যন উঠাই দিব এওঁতো কেতিয়াও জুবিনৰ গান শুনা নাই ওকে বন্ধুসকল সকলোৱে দেখা পাইছা
শেষলৈকে যদি দেখা পাইছা থেংক ইউ ছ' মাছ আৰু কৈ যোৱা জুবিনদাৰ কাৰণে ন্যায় কেনেকুৱা হ'ব লাগে ফাঁচীৰ দাবী হ'ব লাগে না কিবা এটা শাস্তি দিব লাগে চেম কানু আৰু সিদ্ধাৰ্থ শৰ্মাক আপোনালোকে কৈ যাওক কমেণ্টত আৰু যদি নতুনবাৰ আহিছে চেনেলত ছাবস্ক্ৰাইব কৰি ল'ব অলপ আণ্ডাৰ হ'ল গাইজ কোৱালিটিটো লেতেৰা দেখা পাব কিয়নো অলপ আণ্ডাৰ হৈ গ'ল ভিডিঅ'টো চাই আৰু ভিডিঅ' বনাই অলপ আণ্ডাৰ হৈ গ'ল আৰু না শেষ যাত্ৰাটো তাতে ৰাখিলোঁ ঠিক আছে বাৰু নেক্সট ছাবজেক্টত লগ পাম বাই বাই